कुछ बोलेगा क्या आप? क्या बोलेगा? என்ன பேசுறதா? हाँ என் பேர் தேவராஜ். देवराज ஐ எம் கம்மிங் ஃப்ரம் இது இங்கே இருக்கிறது வந்து கண்ணம்பாளையத்தில் இருக்கிறோம். हाँ Boom, pow. हाय नमस्कार। আজি মই আপোনাক দেখাব বিচাৰিছোঁ মই তামিলনাডুত কি কাম কৰোঁ মানে সেই কামটো দেখাব বিচাৰিছোঁ। আপুনি ভিডিঅ'টো শেষলৈ চাই থাকক। আজি প্ৰথম এইটো দেখাই আছোঁ বাৰু। প্ৰথম দেখিছে এই বস্তু দেখিছে, এই বস্তুটো ইয়াক কণ বুলি কোৱা হয়। ইয়াত সূতাটো মানে মেৰিয়াই এই বস্তুটো ইয়াত মানে বনোৱা হয়। আৰু এটা বস্তু বনোৱা হয় সেইটো মই দেখাই আছোঁ। এই চব আৰু কি কি বনোৱা হয় ইয়াত চাব পাৰি, দেখাম মই। এইটো হ'ল এটা ইয়াক কয় দানা মেচিন। ইয়াক সেই অথনি দেখাইছিলোঁ নহয় কণ, সেইটো মানে মেচিনত দিয়াৰ পিছত ইয়াক দিব লাগে। ইয়াত দিয়াৰ পিছত এইটো গৰম হৈ হিট হৈ একদম মানে আগৰ ভিডিঅ'ত দিছিলোঁ মই এবাৰ। ইয়াৰ পৰা ওলাই আহিব, আহি এনেকৈ যাব, তাৰপিছত তাত গৈ দানা বনি যায়। আৰু চাই লওক আৰু দেখাই আছোঁ। এইটো হ'ল এইটো এতিয়া অফ আছে বৰ্তমান। এইটো দানা মেচিনৰ হয়। এইটো দানা মেচিনটো হিট দিয়া, তাৰপিছত এইকেইটা হিট দিয়া হয়। আৰু ইয়াত কিমান এম্পিয়াৰ এইটো দেখাই আছে। আৰু এইটো দানা মেচিনটো AC কাৰেণ্টত চলে, দেখিছে। আৰু এইটো 3 ফেজৰ কাৰেণ্ট হয়। ৰেড য়েল্লো ব্লু এই 3 ফেজ হয়। আৰু এইটো ষ্টাৰ্ট দিয়া হয়। এইটো দেখিছে না, এইটো অফ অন। আৰু দেখাই আছোঁ ৰ'ব, এইটো দেখিছে, এইটো হ'ল মেইন মেচিনটো। ইয়াৰ পৰা মানে বনে বস্তু এটা কেনেকৈ বনে মই আপোনাক দেখাই আছোঁ, কেনেকৈ বনোৱা হয় ইয়াৰ পৰা। আৰু এইফালৰ পৰা আহিলে এইটো চাওক, এইটো 3 ফেজৰ হয় চব মেচিন। এতিয়া অফ আছে বৰ্তমান, দেখিছে নহয় ইয়াত এইটো কিবা কিবি, এইটো কিবা অফ অন কিবা কিবি কৰা। আৰু ইয়াত এই ৰিচেট অটো এইটো মটৰ ষ্টাৰ্ট কৰাটো, এইটো ইয়াত দবাই দিলে ষ্টাৰ্ট হৈ যায়। এইটো অফ আছে, এইটো ডিছপ্লে হয়। আৰু বস্তুটো আহে এইটো, এই মালটো ইয়াতো সূতা মেৰিওৱা হয়। এই মালটো হয়, দেখিছে নহয়, এইটোও বনোৱা হয় ইয়াত। আৰু এই মালটো ইয়াত আমি দানা দিওঁ। মই দানাটো কৈছিলোঁ নহয়, এতিয়া দানাটো কেনেকৈ মই দেখাম বাৰু দানাটো। আৰু চাই লওক, আৰু এটা আছে ইয়াতকৈ ডাঙৰ হয়। এইটো ইয়াতকৈ ডাঙৰ নিচিনা এই ওপৰত দেখিব পাইছে, বৰ ডাঙৰ আছে দেই, বৰ ডাঙৰ আছে। এইটো চাইজে, এইটো বৰ্তমান এতিয়া চলা নাই। আৰু এইটো একেই হয়, খালি অলপ ডাঙৰ চাইজত বনায়। আৰু ইয়াতো এইটো আছে চব, এই কিবা কিবি আছে এইটো। আৰু এইটো আমাৰ বছ तमिल लो माँ, कुछ बोलेगा? हाय, हाउ आर यू? वीडियो देख रहे हैं लोग। वीडियो में देख। हाँ, तो तमिल से कुछ बोलिए वो लोग को। तमिल? हाँ, तमिल से धन्यवाद बोलिए। हाउ आर यू? आई एम देवराजन. हाँ, ஐ எம் கம்மிங். நான் வந்து இருக்கிறது வந்து দেখিছে বৰ ডাঙৰ ডাঙৰ মেচিন। তাৰপিছত চাব আৰু কিবা কিবি বহুত বস্তু আছে ইয়াত দেখাবলগীয়া। এতিয়া কৈছিলোঁ কি বস্তু, দানা। দানা, এই দানা কি বস্তু চাই লওক। এইটো হয়, ইয়াক দানা বুলি কয়। এই মালটো এই অথনি দেখাইছিলোঁ নহয় মেচিনটো, ডাঙৰ মেচিন। সেই মেচিনত এই মালটো ডালাৰ পিছত এই মালটো বনি আহে। এইটো এনেকুৱা বনাব পাৰি, এনেকুৱা দেখিছে নহয়, ইয়াকে কয় দানা। আমাৰ অসমত নাই এইকেইটা মেচিন, প্ৰায় নাই চাগে, নাজানো মই, কিন্তু আউট অফ ষ্টেটত এইকেইটাই বেছি আছে। এইপিনে পৰাই অসমত বহুত মাল যায়। আৰু ইয়াৰ পৰিৱেশটো চাওক। এতিয়া টাইমটো বৰ্তমান
কিমান হৈ আছে ইয়াত এতিয়া 4:41 হৈ আছে পুৰা ৰ'দ আছে অসমততো চাগে এতিয়া আন্ধাৰে হৈ গ'ল ইয়াত আপোনাৰ 6:40 মানতে আন্ধাৰ হয় নহ'লে পোহৰে থাকে ঠিক আছে ভিডিঅ'টো আজি ইমানে থাকিম বাই मजा नहीं आ रहा है। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं